এটা ডাইলগ কোৱা আগতে এটা ভিডিঅ'ত কৈছিলোঁ মই আপিটো ইমান এটা ভাল নহয় हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल मैं गगन बरमार और एतिया आছো मैं नलबारीत যাই ৰাস্তাটোত এইটো ৰাস্তাৰে নলবাৰীত যাব পাৰে আমাৰ গাঁৱৰ মাজেদি যোৱা ৰাস্তা হয় আৰু মই নলবাৰী এইটো কাৰণে যাব ওলাইছো বেতাল আৰু নিপু আজি ৰাইডত যাব বেতাল আৰু নিপু মানে তো আপোনালোকে গম পাইছে ওলা ক্ৰেজি আৰু আফ্ৰিকান ভালুক যে চেনেল আছে তেখেত দুজন বেতাল আৰু নিপু তো তেখেত দুজনে আজি নলবাৰীৰ পৰা মুম্বাই ৰাইডত যাব কিমান দিন ৰাইডত যাব সেইটো মই সঠিককৈ গম পোৱা নাই তাত গৈ গম পাম আৰু তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই কথাটো কোৱাত সদায় অলপ বকৰা লাগি যায় এইটো একো নাই সৰি যি হৈ গ'ল क्यों बे ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद अब तेरे को बराबर होता नहीं क्या बोलने को चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग की वजह से अरे मैं कहाँ से दूं अरे देना यार देना समझा कर बात को यार তো এতিয়া মই নলবাৰীত যাবলৈ মানে ফুল ৰেডি আৰু এই ৰাস্তাটোদি গুচি যাম নলবাৰীক তো এতিয়া বলক নলবাৰীত যাম আৰু নিপু আৰু বেতালক লগ ধৰিম তাতে বলক ফ্ৰেণ্ডছ এতিয়া পালো আমি বানে গৈছে নেশ্যনেল হাইৱে তো এতিয়া আমি নেশ্যনেল হাইৱে পালোঁ আৰু এতিয়া এনেকৈ লেফ্ট চাইডেদি গুচি যাম আৰু ৰাতিপুৱাৰ সময়ত বেছি গাড়ী চাড়ী নাই অলপমান এখন হাতেদি হ'লেও ভিডিঅ' কৰি দেখাই দিছোঁ তো ফ্ৰেণ্ডছ এতিয়া আহি পালোঁ মোৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এখন শিশু উদ্যান নলবাৰী আৰু এতিয়ালৈ কোনো আহি পোৱা নাই ময়ে যেন ফাৰ্ষ্ট ব্যক্তি এনেকুৱা হৈছে ইয়াত অকলে ৰখি আছোঁ আৰু আহিবনে আহাই এটা বছৰি আহিবনে নাহে এতিয়ালৈকে গমেই পোৱা নাই আৰু এখেতৰ হয়তো নিপু আৰু বেতালক লগ কৰিব আহিছোঁ নিপু আৰু বেতাল ক'ত যাব আজি যাব M2M মানে নলবাৰী টু মুম্বাই নলবাৰী টু মুম্বাই আৰু এতিয়া আমি নলবাৰী জিলাৰ ভূপেন হাজৰিকা পাৰ্কত গৈ আছোঁ নিপু আৰু বেতালক এতিয়ালৈকে আহি পোৱা নাই মইতো একদম 6টা বজাতে আহিছোঁ মই পৰিলোঁ বাইকৰ পৰা ইহঁত পৰিলে চাং ভাঙি এই বেতাল আৰু নিপুক লগ পোৱা মানে এটা এক্সাইটেড চব এইখন স্কুটি দি মানে গেংটক গৈছিল এইখন স্কুটিৰে গেংটক গৈছিলে আহিছে দেৱদা সকলোৰে মৰমত দেৱদা কি খবৰ দেৱদা ভাল গেংটক যে কেনে লাগে মোৰ খবৰ ভালে লাগিছে নিশ্চয় আৰু যাম মেঘালয় আছে মেঘালয় মাৰিম ইহঁত যোৱাৰ পিছতে যাম ঠিক আছে লগ পাম এইখন হৈছে দেৱদাৰ গেংটক গৈছিল খোজকাঢ়ি হ'লেও ব্লগ ষ্টাৰ্ট কৰি দিব পাৰে মই সেইটো কথা কৈছোঁ এনেকুৱা নহয় বাইক লাগে এইখন দেৱদাৰ স্কুটি আৰু এইবিলাক চাৰে হেলমেট আৰু এইজনে কৈছে দেৱদা ফোন কৰি আছে চিনাকি হওক বহুত ভাল লাগে গোল্লা খাই লৈছোঁ এতিয়া পুৰা মিঠা কথা ওলাই ৰিয়াজ ভাই এটা চেনেল আছে ৰিজুল ভাই তো আমি মিঠা চিঠা খাই আহিলোঁ এতিয়া অলপ আৰু লগ পাই ভাল লাগিল দাদাক কি গ'ল বেতাল আৰু নিপু এই আহিছে বেতাল আৰু নিপু দেখিছেনে মানুহৰ ভিৰ বেতাল আৰু নিপু আহি গৈছে আৰু এইটো বেতাল আৰু নিপু আহি গৈছে আৰু এইখন গাড়ী যাব নলবাৰীৰ পৰা মুম্বাই এইবাৰ ৰঙা বাইকখন লৈছে আমাৰ আমনিৰ কাষত আপোনাৰ পুৱা ভাংগা আছি মুম্বাই লৈ যাব এইখন গাড়ী বেতাল আৰু নিপুই মুম্বাইক এইখন গাড়ী লৈ যাব অলপমান দেখাই দিছোঁ আপোনালোকক আৰু এইটো হৈছে বেগ এইখন গাড়ী লৈ যাব মুম্বাইক মানে হিপিয়া কম মুম্বাই যাব ওলাই কিবা মেছেজ আছে নেকি আমাৰ হয় মানে মেছেজ মানে আমি ৰাইড কৰিলোঁ এটা কৰিলোঁ ফাৰ্ষ্ট মানালী তাৰপিছত আমি গ'লোঁ ফ্লাইটত গ'লোঁ বাই ফ্লাইট গোৱা এতিয়া আমি মুম্বাই যোৱাটো এটাই প্লেন আছে আমাৰ যি আমি নিজকে আৰু অলপমান কি এইটো কৰিব খোজোঁ নিজকে আৰু অলপমান পৰিচয়টো বেছি দিব খোজোঁ মানে আৰু কিমান দূৰ ৰাইড কৰিব পাৰোঁ যদি মুম্বাই যাব পাৰোঁ নেক্সট বাইক ইণ্টাৰনেশ্যনেল ৰাইড আপোনালোকে দেখা হ'ব অনলি বাইকত দেখা হ'ব
এইবাৰ মুম্বাইটো ভালে ভালে ভগৱানে কমপ্লিট কৰিলে আৰু থেংক ইউ হিপিয়া নিদিয়ে নেকি একবাৰ মোৰ চেনেলত হিপিয়া আৰু মোৰ চেনেলটো চাই দিব অঁ আপোনালোকে আশী পুৱা চিগাইছ চবতে প্ৰথম হৈছে মই গগন বৰমা মোৰ ঘৰ বৰমাৰ অঁ বড়োমাৰে মানুহ গাইছে আমাৰ কাপোৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মেইনলি কথা হ'ল গৰমা আৰু যিহেতু মুম্বাই যাবলৈ মেছেজ আছে নেকি আমাৰ নিউজ কষ্ট কৰা যিখিনি কৰি আছে চবে অলপ কষ্ট কৰা কষ্ট কৰিলে কাম মই কিন্তু আপোনালোকৰ ভিডিঅ' সদায় চাওঁ মোৰ চেনেলটো এটা লাইক কমেণ্ট কৰি দিলে ভাল কি নাম মোৰ চেনেলটোৰ নাম মই গগন বৰমা আৰু মোৰ ঘৰ বৰমা ঠিক আছে আপোনাৰ মই পাছে একদম বৰমা নিশ্চয় মই চাম অ'কে গাইছ ফাইনালি বেটালটাক লগ অঁ এইবাৰো দুখনে বাইক আছে সাইকেল একবাৰ হিপিয়া প্ৰথম কথা কিবা চকৰি যাব না গোৱাত যাওঁতে লাংটা চকৰি দেখা নাপালা কি বাবু মোৰ সন্মান এটা বুলি আছে আগৰ বাৰো আহিছিলো আপুনি এটা সমাজ আছে ইয়াতে লাংটা আপুনি কথা ক'ব আহিছে যা এই ভাইটিটো আমাক জচিলা একদম পুৰা বেটালাৰ নিপু নাহে পৰা আমি মুম্বাইত বহুত পুৰা বহুত ভাল মানুহ আপোনালোকে এইটো নাভাবিব ফাল্টুনি কৰি থাকে নাই কিন্তু বেয়া মানুহ নহয় বহুত ভাল আপোনালোকে লগ পালে গম পাব নিপু ভাই আহোঁতে কি খাই আহোঁতে কি শিখৰ এনাৰ্জিৰ কাৰণে কি খাই শিখৰ এনাৰ্জিৰ কাৰণে এনাৰ্জিৰ কাৰণে শিখৰ খায় কিন্তু শিখৰটো আচলতে এনাৰ্জিৰ কাৰণে নহয় এইটো মানে কি কিন্তু বিহাৰৰ পিছৰ পৰা এবাগে অলপমান কম পায় ন বিমল খাব লাগে চবে এক লগত টিপিয়া দিবা একবাৰ চবে 1 2 আৰু এইখন হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা শিশু উদ্যান নলবাৰী আৰু ইফালে শিখৰ দিলোঁ না মই গামচা আৰু ক'ত দিওঁ হ'ব দে শিখৰে বেছি হেৰি ন আৰু আমাৰ নিপু ভাই লাগি দাদাই বহুত অলপ মৰম যাচো এইফালে চাওঁ চাই ইয়াত অলপ চাই দিছোঁ অলপ চাই দিম অলপ বেটাল অলপ কোৱা ধুনীয়া ধুনীয়া গৰমৰ পৰা সদায় ভিডিঅ' চাওঁ মোৰো আৰু নিপু বলা যা মাৰি দিওঁ বলা কষ্ট কৰি দিওঁ আৰু বেচৰা আছে ইমান কষ্ট কৰি ঐ ভাই ইয়াত অলপ চাইড দিছোন মেইন মানুহ যাই আছে নিপু ভাই এই চলি ইয়াত চাইড দিছো অলপ ভাল লাগিল আৰু মুম্বাইটো ৰাইডটো কমপ্লিট কৰি এই চলি গামচা পিন্ধিবা দি গামচা পিন্ধিবা দি নিপু ভাই গামচা পিন্ধ মজা আৰু ৰাতিপুৱা 6টা বজাৰ পৰা আহি ৰখি থকাৰ একদম জোকত আছিলোঁ তাক লগ পালোঁ ভাল লাগিছে আৰু বেটাৰ বাইকো লগ পালোঁ ফটো উঠা মানুহ আছে ফটো উঠা মানুহ ইয়াৰ ভিতৰত আমাৰ মুম্বাই ৰাইড একদম ভালকৈ ৰাইড কৰি আহক আৰু ভগৱানক এয়া প্ৰাৰ্থনা কৰিছোঁ যে ইয়াত যাতে ভালকৈ ৰাইড কৰি ঘূৰি আহক আমি একেলগে চেষ্টা কৰিম যাবৰ কাৰণে ভাল ভিডিঅ' দিব চাবলৈ মান না আৰু শ্বেয়াৰ কৰি দিম পঠিয়াম আছে আৰু আমাৰ ৰিজুল ভাই একদম ফটো উঠাত পুৰা এক্সাইটেড হৈ আছে এটা মোকো উঠো কোনবাই উঠে দা কোনবাই বলে এটা ফটো উঠিছে নাই ফটো যায় না আপনি ফটো বেটাল দা হ'ব দে লগ পালোঁ এনেকৈ চান্স লোৱা যা ফটো উঠা এই চলুক ফটো উঠিয়ে দিয়ে চলু ৰাতিপুৱাতে আৰু আমাৰ পুৰা ৰিয়াজ ভাই গোপ্ৰ চপ্ৰ লৈ পুৰা ফুল এক্সাইটেড ৰঙিয়াৰ পৰা আহিছিল
মই অহাৰ পাছতে আহিছে একদম বেতাল আৰু নিপু এতিয়া যাব আমি সিহঁতক বাই বাই দিম যোৱাৰ আগত ভাবিছোঁ এটা গ্ৰুপ ফটো এটা তুলি লওঁ কাৰোবাৰ হেলমেট লৈ যাবা একেলগে কিবা দেৱতাৰ বম্বেত যাই আছা মোৰ এটা ৰিকুৱেষ্ট বান্ধি দিয়া না বস্তু নেকি মাৰাই জয়ৰে কিন্তু একে সদায় আছে অলৱেজ উই আৰ ব্ৰাদাৰ ফ্ৰম আনাদাৰ ব্ৰাদাৰ লগ পাই আছোঁ দিয়ক তাতে এতিয়া নিপু দা আৰু বেতালদাৰ লগত দৌৰে লগত এটা ফটো লাগে আমাক সকলোকে নিপু আৰু বেতাল দৌৰে লগত এটা ফটো লাগে সকলোকে এৰি দিয়া নাই মুঠতে দুয়োকে লগ হৈ একেলগে এখন ফটো উঠে এৰি দিয়া নাই সকলো দি আছে দুয়ো একেলগে এখন লগ হৈ ফটো উঠে এৰি দিয়া নাই কায়ো নিপু দা আৰু বেতালদাৰ দৌৰৰ লগত এটা আমাক চেলফি লাগে সকলোকে তামাম জচিলা একদম তামাম জমে নি বেতাল আৰু নিপু ভাল লাগিল গাইজ মই এটা ডাইলগ কোৱা আগতে এটা ভিডিঅ'ত কৈছিলোঁ মই আপিটো ইমান এটা ভাল নহয় আছে আছে এতিয়া যাওঁ গাইজ বহুত দেৰি হৈছে নহ'লে আমি যাব পাৰোঁ নহয় চবকে থেংক ইউ ছ' মাছ আহিলে বহুত ভাল লাগে এতিয়াতো উঠিব বাইকত আৰু মই যদি পাৰোঁ অলপ গৰমত লৈ যাওঁ আৰু বেতালৰ নিপু এতিয়া যাব ওলাল আৰু যদি পাৰোঁ যাওঁ আৰু চাবি হৰা বুলি কৰিছোঁ তো বেতাল আৰু নিপুক ইয়াৰ পৰা বিদায় দিলোঁ মোৰ মোবাইলটো অলপ প্ৰব্লেম দি আছে চ' বেতাল আৰু নিপু ভালকৈ যাবা একদম মজা লাগিলে বৰ্তমান পৰা পুৱা 6টা বজাৰ পৰা ৰখি আছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ সকলোৱে ছাবস্ক্ৰাইব কৰা আৰু ধুনীয়া ধুনীয়া ব্লগ পাই থাকিম বুলি আশা কৰিলোঁ আৰু মোৰ ভিউৱাৰ্ছসকলক কৈছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিয়ক আজিৰ ভিডিঅ'টো ইয়াতে বাই দিছোঁ সকলোকে বাই বাই